তো হেল্ল' গাইজ, কি খবৰ? সকলো ভালে ভালে আছা? মই ভালে ভালে আছো তোমালোকৰ আশীৰ্বাদত। চ' আজি আকৌ এটা ৰষ্টি ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা, নিশ্চয় ভাল লাগিব। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই জনিত সিন সাজি গৈ আছো তোৰ ঘৰ। চালা বনৰ পক্ষী, কাম মন নাই নেকি? তোৰ এনেদৰে ভিডিঅ' বনাব আহিছ? আচলতে সেই দমৰা গৰুতে নিজৰ অসমীয়া সাজ পোছাক যদি চিনি নাপালে, তেখেতৰ ভুল নাই। যিহেতু এইটো ভিডিঅ' চাওকচোন, তাৰ পিছত নিশ্চয় বুজিব। আমাৰ এই কেইজন মাইনা ওপৰৰ মাইনা চলা দি পিন্ধিব গম নাপালে, আৰু ল'ৰাৰ তেখেতৰ সাজযোৰ পিন্ধাই দিলে এই দমৰা গৰুটোক। অসমীয়া চলা কাপোৰযোৰ এই দমৰা গৰুটোক দিলে, কিন্তু ওপৰৰ মাইনা সাজযোৰ পিন্ধিব পাহৰিলে। ঐ পোৱালি, গানটো আকৌ এবাৰ লগা চাওঁ ভিডিঅ'টো আৰু এবাৰ লগাই দিছো ৰ। निकल लौड़े, पहली फुर्सत में निकल, कोई जरूरत नहीं हिंदुस्तान को तेरी, पहली फुर्सत में भोसड़ी के निकल। দেখো লাজ নাপাও, ঘৰত তোৰ মা নাই, দাদাইৰে নাই, ভাইটি নাই, সিহঁতক দেখুৱাইছে ভিডিঅ'টো কেনে হৈছে। যদি ভাল হৈছে তেতিয়াই এৰি দি, ছ'চিয়েল মিডিয়াত এনেই এৰি দিলে নহয় ভিডিঅ'টো। মনৰ প্ৰতি তেখেতে বিহু কি বুজি নাপালে, বিহু ডেন্সটোকে হিপ হপ ডেন্স বনাই দিলে। এনেকুৱা এটা সংগীতত অৰ্থাৎ বিহু গীতত এনেকুৱা এটা ডেন্স কৰি তই নতুন প্ৰজন্মক কি আচলতে অৰিহণা দিবলৈ চেষ্টা কৰিলি? এনেকুৱা ভিডিঅ' বনালে তই কি যাবলৈ চেষ্টা কৰিলি নাজানো, কিন্তু তই যি কৰিলি এখন টকটাক যেন কিবা এখন ভাইচ দি আছে, খিনচাং এনেকুৱাহে লাগে। তো তোৰ ফকতীয়া এটা কথা কিমান পাতিম। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিব আৰু অলপ শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইবাৰ বহুত কমি আছে, আৰু মই এঠাইলৈ গৈ আছো। এইটো চেনেলৰ পৰা এই নেক্সট ব্লগ দেখা পাব। মই বেছি এডিট কৰা নাই, ভাল হৈছে নে বেয়া হৈছে নাজানো। নতুন চেনেলকে ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব। জয় অসম। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় অসম।